Hello. Mobile চাই চাই ভাত খাওঁ, আবেলি খেলিব আহোঁ আৰু সন্ধিয়া হ'লে পঢ়াতে বোলে টোপনি আহি পৰে। আমি দুজনে আগবাঢ়ি আহি আছো। এনেকে ক'লে হ'ব দেই। কিয় নহ'ব হে? কিয় নহ'ব? আজি দিনটোৰ ভিতৰতে সকলো কাম কৰিব লাগিব। সিহঁত দুটা আহিলে আৰম্ভ কৰিব পৰা গ'লহেঁতেন। আমি তোকো বিচাৰি যাম। হৈছে আৰু বৰ্ণালী, তই যে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত গল্পটি লিখিছিলি, তাৰ অলপ কচোন, আমিও শুনো। নাই অ', আমি লিখিব নোৱাৰো। তই লিখিব পাৰ কাৰণেহে তোক কৈছে। মোৰ চিন্তা লাগি আছে বেলেগত, আৰু তহঁতে মোৰ মাৰি আছ বেলেগত। কচোন কিয়নো তই মোৰ মাৰি আছ? পিছত কম দে, আগতে তই এটা গান শুনা, মনটো শান্ত কৰি যোৱা। বৰ ভাল কথা, ময়ো শুনিবলগীয়া আছিলো। গা জুৰি গা। এনেকে নাগাও দেই, পিছত গাম দে। গা গা, সোনকালে গা। পদুমৰ পাহি ঐ পাতত ধীৰে বিৰাগী পানী ৰদহতীৰে বিদায় হিয়াৰে পাখি ঐ ফুলনিত ফুলতে ৰাণী। তহঁত দুটা ইমানেই ক'ত কি কৰিছিল? আৰু আকাশ ক'ত? ধৈৰ্য ধৰ, কৈ আছো। আকাশৰ কথা আমি নাজানো, কিন্তু কিয়? আকাশে তহঁতক বিচাৰিয়ে গৈছিল। নয়ন, এইবাৰ তই যা নহ'লে তাক বিচাৰি। ইটো সিটোক বিচাৰি থাকোঁতেই যাওঁতে দিনটো। তাক বিচাৰি যাব নালাগে, সি আমাক বিচাৰি নগ'লে সি ইয়ালৈ আহিবই। বৰ্ণালী, বৰ ডাঙৰ কথা এটা হৈছে। কি কথা? আমি ইয়ালৈকে আহি থাকোঁতে চবত কেইজনমান মানুহে আলোচনা কৰা শুনি আহিছোঁ। কি আলোচনা কৰিছে? কচোন ক, সোনকালে ক। আমি যে সদায় এই ঠাইখনলৈ খেলিবলৈ আহোঁ, এই ঠাইখিনিত থকা গছ-গছনি কাটি কিবা বনাব বোলে। কি? কেতিয়াও সম্ভৱ নহ'ব। কাটিব খুজিলে কাটিব দিম নেকি? ইমান ধুনীয়া এই ঠাইখিনি গছ-গছনিৰে ভৰি আছে, গছৰ ডালত বিভিন্ন চৰাইয়ে বাস কৰি আছে। এবাৰ কৃষ্ণচূড়া, পলাশ, নাহৰফুলি, উভা বৰ্ধন কৰা এই গছবোৰ কাটিব দিব নোৱাৰি দেই। আমি কিবা ব্যৱস্থা ল'ব লাগিব। বৰ দুখ লাগিছে, মানুহে নিজৰ স্বাৰ্থৰ বাবে বেলেগৰ কথা চিন্তা নকৰা হৈছে। মানুহৰ দৰে গছ-গছনি, জীৱ-জন্তুৰো জীয়াই থকা অধিকাৰ আছে। প্ৰকৃতিখন অকল মানুহৰে নহয় নহয়। একাংশ স্বাৰ্থলোভী মানুহৰ বাবে বন্যপ্ৰাণীবোৰ নোহোৱা হৈ গৈ আছে। প্ৰকৃতিৰ নিজা সৃষ্টিবোৰত মানুহৰ হাতোৰা লাগি ধ্বংস হ'বলৈ গৈ আছে, যাৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে। নদ-নদী, হাবি-বননিৰে ভৰপূৰ আই অসমৰ বুকুত এতিয়া প্ৰবাহিত হয় মৰুৰ তাপ প্ৰবাহ। মাটিৰ তৃষ্ণা অসমৰ প্ৰাকৃতিক পৰিৱেশ ক্ৰমাৎ নোহোৱা হৈ গৈ আছে। শুৱনি চৰাই, শুৱলা সংগীত শুনিবলৈ নোপোৱা হৈ গৈ আছে। প্ৰকৃতিক অন্যায় কৰাৰ ফল মানুহে একদিন নিশ্চয় ভুগিব। গম পাইছাই নাই? আমি যে প্ৰকৃতি সুৰক্ষাৰ পৰা বাটৰ নাটক কৰিছিলো, তাত প্ৰশ্ন পাইছো। কি? সঁচাই? আমি নাটকখন কৰাৰ দিনা, সেইদিনা সন্ধিয়া আমাৰ ঘৰত ফুৰিবলৈ আহোঁতে দাদা ছাৰে কৈছিল যে তোমালোকে পুৰস্কাৰ পাব লাগে। আমি পুৰস্কাৰ পোৱাৰ আঁৰত থকা অন্যতম কাৰণটি হ'ল আমাৰ নাটকৰ বিষয়বস্তুটোৰ পৰা জলাভূমিলৈ অহা পৰিভ্ৰমী চৰাই, চোৰাং চিকাৰীয়ে যে চিকাৰ কৰে, সেই কথা বন সংৰক্ষণ বিভাগে জানিব পাৰিছে। মানুহৰ উৎপাতৰ বাবে সেউজীয়া গাঁওবোৰৰ পৰা সেউজীয়াবোৰ নোহোৱা হৈ গৈ আছে। আৰু এটা বেয়া খবৰ আছে। কি বেয়া খবৰ? কচোন। আমি বিদ্যালয়লৈ যোৱা বস্তিত থকা গছবোৰনো কাটিব ইমান ব্যৱহাৰ কৰাৰ বাবে। কি কৰিবি? উপায় নাই। পুৰণি ডাঙৰ ডাঙৰ গছবোৰ নোহোৱা হৈ গৈ আছে। এটা কথা বুজি নাপাওঁ। কি কথা? উন্নয়নৰ নিৰ্মাণ গছ-গছনি নকটাকৈ কি সম্ভৱ নহয় নেকি? এই ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰাটো উচিত। আকাশ, আমি সদায় খেলিব অহা এই ঠাইখিনিত গছ-গছনি কাটি ইয়াতে কিবা বনাব বোলে। এইখিনিতে চকু পৰিছেনে? তেনেকে থাকিলে আকৌ কৰিবই নোৱাৰি। গতিকে কিবা এটা ব্যৱস্থা কৰা উচিত। নয়ন, তোমাৰ খুৰাক আছে দেখোন। তেওঁকে কথাটো কোৱা ভাল হ'ব। মীনাৰ খুৰাই নিশ্চয় কিবা এটা কৰিব। তেওঁৰ দৰে বন্ধুহে বহুত কম আছে। তুমি আমাৰ খুৰাক লগ কৰি আহোঁ। ইহঁত দুটা সোনকালে আহিলে ভাল আছিল। বৰ চিন্তা হৈছে গছ-গছনি, চৰাই-চিৰিকটিবোৰলৈ। মাহঁতেতো ভাবিছে আমি খেলি থকা বুলি, কিন্তু আমি প্ৰকৃতিৰ সুৰক্ষাৰ কাম কৰি আছো।
বৰ্ণালী তই গান এটা শুনাবি না মেডাম গায়িকা নহয় নহয় মেডাম নাচনীয়া আৰু কবি সাহিত্যিকা ঠাট্টা কৰিছা ঠাট্টা কিয় কৰিম তোক লৈ আমি গৌৰৱহে কৰোঁ তই নাচি কিমান যে পুৰস্কাৰ পাইছ আমি বহুত সুখী তোৰ কবিতা গল্পত প্ৰকৃতিৰ প্ৰাণ নিহিত হৈ থাকে সেইটোৱেই ভাল লাগে সেউজীয়া প্ৰকৃতি ৰং বিৰঙৰ পখিলা ফুল ভাল পাওঁ কাৰণে এইবোৰে বেছি ভাল পায় আজৰি সময়ত যে তই মোবাইলত ব্যস্ত নাথাকি এইবোৰ কৰিব পাৰ সেয়াই বহুত আমি আটাইয়ে পঢ়াৰ লগতে অন্যবোৰতো আগবাঢ়ি যাম গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল গানৰ পিছত এবাৰ নাচৰ আৰম্ভ গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে যদি চাই জুৰিত দাপোন ফুলাৰ কাটাৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন আগলি বাহাত বগলি নাচিছে আগলি বাহাত বগলি নাচিছে আৰু ফুলে কৈ কহুৱালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলাৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন সৰু বৰ নাই এই গাঁৱত ফুলি সৰু বৰ নাই এই গাঁৱত সমুলি গোলাঘাট মুদুলি মুদুলি চেনেহৰ এই বান্ধোন চেনেহৰ এই বান্ধোন ফুলাৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে যদি চাই জুৰিত দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন বৰ চিন্তা হৈছে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত কিছুমান দৃশ্য দেখি বৰ বেয়া লাগে কিন্তু কিয় মানে গছ ৰোপণৰ নামত গছৰ পুলি উঠাই আনি ৰুই কেইটামান ফটো ছচিয়েল মিডিয়াত দিব পাৰিলে হ'ল সেইফালে গছডাল মৰিলেও মৰি থাকিলেও ঠিক কথা কৈছা বিশ্ব পৰিৱেশ দিৱসৰ দিনতে অকল গছ পুলি ৰোপণ কৰিব লাগিব সেইটোৱেই নহয় পৰিৱেশ নিৰ্গমনৰ পৰা প্ৰকৃতিৰ ক্ষেত্ৰত কৰিবলগীয়া বহু কাম আছে নাহৰ ডগৰ পলাশ সদায় শিমলুকে ধৰি কততে শোভা বৰ্ধনকাৰী গছবোৰৰ সংখ্যা কমি আহিছে হিচাপ নাই আজিকালি মানুহে গছৰ তলত নিৰ্মল বায়ু সেৱন কৰি বন্ধ কোঠা এচি লৈহে থাকে সেইকাৰণে বাৰে বাৰে বেমাৰে লগ লগা হৈছে ঐ বহু দেৰি কৰিলি দেখোন তেখেতৰ লগত আলোচনা কৰি থাকোঁতে অলপ পলম হ'ল কি ক'লে তেখেতে আমি সকলো কথা ক'লো আমাৰ আগত কোনোবা বন বিভাগৰ লগত কথা নিদি এই ঠাইখিনি কোনেও যাতে একো কৰিব নোৱাৰাকৈ দিছে তেখেতেও শুনাৰ কথা ৰাখিম বুলি কৈছে এতিয়াহে অলপ মনটো ভাল লাগিছে আহা আমি সকলোবোৰ সকলোৱে মিলি প্ৰকৃতিক ৰক্ষা কৰোঁ তেতিয়াহে প্ৰকৃতিৰ বুকুত সকলো জীৱই জীয়াই থাকিব পাৰিব গছ ৰোপণ কৰক প্ৰকৃতিক